এইটো এটা ভাইটিৰ একাউণ্ট। ইয়াতে ৪,৯০০ ফ্ৰেণ্ডছ আছে। আমি এই ৪,৯০০ ফ্ৰেণ্ডছখিনি আমি ফলোৱাৰ্ছলৈ কনভাৰ্ট কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, তেতিয়াই সম্পূৰ্ণ ছেটিংছখিনি বুজি পাব। যিহেতু ইয়াত ৪,৯০০ কিবা এটা ফ্ৰেণ্ড আছে, গতিকে আমি এই ফ্ৰেণ্ডখিনি ৫,০০০ কৰি ল'ম। যিহেতু ফ্ৰেণ্ডখিনি বঢ়াবলৈ সহজ, ফলোৱাৰ্ছখিনি বঢ়াবলৈ অলপ কঠিন। গতিকে আপোনালোকেও যদি ফ্ৰেণ্ড ৰিকুৱেষ্ট আহি আছে, সেইখিনি কনফাৰ্ম কৰি ফ্ৰেণ্ডছখিনি বঢ়াই ল'ব পাৰে। তেতিয়া আপোনাৰো সেই ৫,০০০ ফ্ৰেণ্ডছখিনি ৫,০০০ ফলোৱাৰ্ছ হৈ পৰিব। এইটো এটা ভাইটি একাউণ্ট। ভাইটি একাউণ্টটো প্ৰফাইল হৈ আছে। আমি ইয়াত প্ৰফেশ্যনেল ডেছবৰ্ডটো অন কৰিম। ইয়াতে প্ৰফেশ্যনেল ডেছবৰ্ডটো অন কৰিম। ইয়াত ৫,০০০ ফ্ৰেণ্ডছ আছে। ৫,০০০ ফ্ৰেণ্ডছটো ৫,০০০ ফলোৱাৰ্ছলৈ কনভাৰ্ট হৈ যাব। প্ৰথমতে প্ৰফেশ্যনেল ডেছবৰ্ডটো অন কৰিবলৈ ইয়াৰে প্ৰফাইলটো লক হৈছে, প্ৰফাইলটো আনলক কৰি ল'ব লাগিব। প্ৰফাইলটো আনলক কৰিবলৈ আপোনালোকে যিটো ৩টা ডট আছে ছাইডৰ ৰাইট ছাইডে ৩টা ডটত ক্লিক কৰিব। ইয়াতে আনলক প্ৰফাইলটো অপশ্যনটো ক্লিক কৰিব। ইয়াৰ পিছত ইয়াতে ৩টা অপশ্যন আছে, ইনভাইট ফ্ৰেণ্ড, আনলক, লাৰ্ণ মোৰ। ইয়াতে আনলক অপশ্যনটো ক্লিক কৰিব। ইয়াৰ পিছত আনলক ইয়াৰ প্ৰফাইল অপশ্যনটো ক্লিক কৰিব। এইটো আনলক ইয়াৰ প্ৰফাইলটো আপুনি আনলক কৰিয়ে ল'ব লাগিব। আনলক নকৰিলে প্ৰফেশ্যনেল ডেছবৰ্ডটো অন কৰিব নোৱাৰে। যদি প্ৰফাইলটো আনলক নকৰাকৈ প্ৰফেশ্যনেল ডেছবৰ্ডটো অন কৰিব যায়, তেতিয়া এনেদৰে দেখাব। আপোনাৰ প্ৰফেশ্যনেল ডেছবৰ্ডটো অন কৰা অপশ্যনটো নাহে। যেতিয়ালৈকে আপোনাৰ প্ৰফাইলটো লক হৈ থাকে, তেতিয়ালৈকে আপোনাৰ প্ৰফেশ্যনেল মোডটো আনএভেইলেবল হৈ থাকে। গতিকে আপুনি প্ৰথমতে প্ৰফাইলটো আনলক কৰি ল'বই লাগিব। প্ৰফাইলটো আনলক কৰি ইয়াতে আনলক ইয়াৰ প্ৰফাইল অপশ্যনটো ক্লিক কৰিব। এনেদৰে আপোনাৰ প্ৰফাইলটো অট'মেটিক আনলক হৈ যাব আৰু ইয়াৰে অ'কে অপশ্যনটো ক্লিক কৰিব। ইয়াৰ প্ৰফাইলটো আনলক হৈ গ'ল। আমি যেতিয়া প্ৰফেশ্যনেল ডেছবৰ্ড মোডটো অন কৰিম, তেতিয়াই ফ্ৰেণ্ডছখিনি ফলোৱাৰ্ছলৈ কনভাৰ্ট হ'ব। প্ৰফেশ্যনেল ডেছবৰ্ড অন কৰিবলৈ ইয়াৰে ৩টা ডটত ক্লিক কৰিব। ইয়াতে এতিয়া আহিছে টাৰ্ণ অন প্ৰফেশ্যনেল মোড, এই অপশ্যনটো ক্লিক কৰিব। আগতে এবাৰ আপুনি ভালদৰে ভাবি চাব, মোৰ আগতেও ভিডিঅ' দিয়া আছে। এবাৰ প্ৰফেশ্যনেল মোডটো অন কৰাৰ পিছত আপুনি যদি আকৌ সেইটো অফ কৰি দিয়ে, তেতিয়া আপোনাৰ আৰ্নিং নহ'ব, প্ৰফাইলটোত আৰ্নিং নহ'ব। গতিকে প্ৰফেশ্যনেল ডেছবৰ্ড বা প্ৰফেশ্যনেল মোডটো অন কৰাৰ আগত আপুনি এবাৰ ভালদৰে ভাবি চাই ল'ব, আপুনি সঁচাকৈ অন কৰিব বিচাৰেনে। যদি অন কৰিব বিচাৰে, সেইটো কেতিয়াও অফ নকৰিব। গতিকে প্ৰফেশ্যনেল মোডটো অন কৰিবলৈ ইয়াতে টাৰ্ণ অন প্ৰফেশ্যনেল মোড অপশ্যনটো ক্লিক কৰিব। ইয়াতে টাৰ্ণ অন অপশ্যনটো ক্লিক কৰিব। এইখিনি আপুনি পঢ়ি চাব পাৰে, ইয়াৰে কিছুমান ছাজেশ্যন বা কিছুমান ৰুল দিয়া আছে, গাইডলাইনছ দিয়া আছে। ইয়াতে টাৰ্ণ অন অপশ্যনটো ক্লিক কৰিব। অলপ সময় এনেদৰে লোডিং হ'ব। লোডিং হোৱাৰ পিছত ইয়াতে নেক্সট অপশ্যনটো ক্লিক কৰিব। ইয়াৰ পিছত আকৌ নেক্সট অপশ্যনটো ক্লিক কৰিব। ইয়াৰ পিছত ইয়াতে অডিয়েঞ্চ পাব্লিক কৰিব। ইয়াৰ ডিফল্ট চইচ অডিয়েঞ্চটো আপুনি পাব্লিক কৰি দিব। ইয়াৰ পিছত নেক্সট অপশ্যনটো ক্লিক কৰিব। ইয়াৰ পিছত কনফাৰ্ম অপশ্যনটো ক্লিক কৰিব। ইয়াৰ পিছত নেক্সট অপশ্যনটো ক্লিক কৰিব। আকৌ নেক্সট অপশ্যনটো ক্লিক কৰিব। গো টু প্ৰফেশ্যনেল ডেছবৰ্ড অপশ্যনটো এইটো ক্লিক কৰিব। ইয়াতে একো নাই, আপুনি যিকোনো এটা অপশ্যন ক্লিক কৰিব। স্মল পিপল অপশ্যনটো ক্লিক ৰাখিছোঁ, যাতে প্ৰফাইলটো বেছি মানুহৰ ওচৰলৈ যায়, বেছি ভিউৱাৰ্ছৰ ওচৰলৈ যায়। আপডেট কৰি দিব। আপোনাৰ প্ৰফেশ্যনেল মোডটো অন হৈ গ'ল। গতিকে ইয়াৰ বেক যাব, আপোনাৰ প্ৰফাইললৈ যাব। প্ৰফাইলটো প্ৰফেশ্যনেল ডেছবৰ্ড মোডটো অন কৰিলোঁ, অন হৈ গ'ল। ইয়াৰে আপুনি ইয়াতে ডেছবৰ্ডত গৈ অপশ্যনখিনি চাব পাৰে, ডিটেইলছখিনি। এতিয়া আপুনি কি অপশ্যন, মানে কি টুলছ পাই আছে, তাৰে ছেটিংছটো আহে। ইয়াতে ষ্টাৰ ছেটআপ অপশ্যনটো আছে। ষ্টাৰ ছেটআপ অপশ্যনটো মই কৰি দেখাম। আপডেট ডিটেইলছ, ইয়াতে অলপ ডিটেইলছ দিব লাগিব। হোম এড্ৰেছ, প্ৰফাইল পিকচাৰ দিয়া নাই, হোম এড্ৰেছ, এনেদৰে কিছুমান ডিটেইলছ এড কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ছ'চিয়েল মিডিয়া ৰিলেটেড বহুতো ভিডিঅ' মোৰ একাউণ্টত দিয়া আছে। এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ পেজটো ফ'ল' কৰি ৰাখিব।